Question number first. If 5 men or 9 women can do a piece of work in 19 days, then in how many days will 3 men and 6 women do the same work? 5 জন পুৰুষ আৰু 9 জন মহিলা 19 দিনত এটা কাম কমপ্লিট কৰিব পাৰে তেন্তে 3 জন পুৰুষ আৰু 6 জন মহিলা একে কামটো কিমান দিনত কমপ্লিট কৰিব 3 men by কিমান men দিয়া আছে আৰু 5 men plus 6 women by 9 women যেটো লাষ্টত দিয়া আছে এটো আমি উপৰত দিছো আৰু ফাৰ্ষ্টটো তলত দিছো ইকুয়াল টু কিমান দিনত কৰে 19 দিনত by d2 5 আৰু 9 ৰ এলসিএম কিমান হ'ব 45 ইয়াতে 9 ৰ লগত ইনটু কৰিম 45 হৈ গল এই 9 টো ওপৰত ইনটু কৰিম ইয়াতে 5 ৰ লগত ইনটু কৰিম 45 হৈ গল এই 5 টো ওপৰত ইনটু কৰিম 9 আৰু 3 ইনটু হ'ব 27 প্লাস 6 আৰু 5 ইনটু হ'ব 30 by 9 আৰু 5 ইনটু হ'ব 45 equal to 19 d2 plus of 7 3 আৰু 2 5 57 by 45 equal to 19 by d2 19 এর লগত 57 যাব 3 বাৰত 3 লগত 45 যাব 15 বাৰত d2 এর ভ্যালু কিমান আহিল 15 day. Your correct answer is option number B. Next, what amount will become 6,690 after 3 years and 10,035 after 6 years at compound interest? Compound interest at চক্ৰবৃদ্ধি ব্যাজত এটা ধন 3 বছৰত 6,690 টকা হয় আৰু 6 বছৰত 10,035 হয় তো মূলধন উলিয়াব লাগে এই কোশ্চেন টু ইকুয়েশন লগাই বনালে ডাঙৰ হ'ব ইয়াতে আমি শর্ট ট্রিক এপ্লাই কৰিম শর্ট ট্রিক আছে যেটো ডাঙৰ ভ্যালু আছে এটো ওপৰত বহাম ডাঙৰ ভ্যালু কিমান আছে 10,035 সৰু ভ্যালু আছে 6690 ইকুয়াল টু 6690 ইয়াতে বহাম বাই 1 মানি লম এতে ক্যান্সেল হ'ব ইকুয়াল আছে তো ওপৰত ক্যান্সেল হ'ব ইয়াৰ লগত হেতু ক্যান্সেল হ'ব ক্রস ক্যান্সেল নহয় এতে ক্যান্সেল কৰিম 3 লগত যাব 6 দুই বাৰত হেতু দুই বাৰ যাব হেতু তিনি বাৰ যাব 3 লগত যাব হেতু 33 বাৰত 3 চক 12 3 45 বাৰত ক্যান্সেল হৈ যাব আকৌ 5 ৰ লগত যাব 4 4 6 3 45 5 ৰ লগত যাব 66 9 বাৰত ক্যান্সেল হৈ যাব এই 66 9 ৰ লগত এই 669 ক্যান্সেল হ'ব 10 বাৰত 10 আৰু 446 ইনটু হ'ব 10 আৰু 446 ইনটু হলে 4460 ইয়াৰ কারেক্ট आंसर হ'ব অপশন নাম্বার A Next, the side of triangle are 3 cm, 4 cm and 5 cm respectively. The area of the triangle is এটা ত্রিভুজৰ বাহু দিয়া আছে 3 cm 4 cm 5 cm ত্রিভুজৰ এৰিয়া উলিয়াব লাগে এই কোশ্চেনটো হিৰো সূত্ৰ লগাই কেনে বনালে ডাঙৰ হ'ব ইয়াতে আমি ট্ৰিক্স লগাম 3 4 5 এটা ট্ৰিপলেট হয় ইয়াৰ মানে ত্ৰিভুজটো সমকোণ ত্ৰিভুজ হ'ব 3 4 and 5 সমকোণ ত্রিভুজৰ ক্ষেত্ৰফল হয় এৰিয়া 1/2 base into height 1/2 into base দিয়া আছে 4 ভূমি height দিয়া আছে 3 2 লগত 4 ক্যান্সেল হ'ব দুই বাৰ যাব 3 আৰু 2 into হ'ব 3 to 6 cm square option number A correct answer হ'ব next the average of first 5 multiple of 3 3 প্ৰথম 5 গুণজৰ এভাৰেজ কিমান হ'ব ইয়াৰ ট্ৰিক্স আছে 3 প্ৰথম 5 গুণ কৈছে তো 3 into 5 গুণ 5
plus 1 5 গুণ কৈছে এখানে 5 plus 1 কৰি দিম by 2 3 into 5 আৰু 1 6 by 2 2 লগত 6 যাব 3 বাৰত 3 আৰু 3 into হ'ব 9 ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ A Next, the simple interest on a sum of rupees 5,000 at the rate of 8% for 3 years will be 5,000 টকা 8% rate of interest of 3 বছৰৰ simple interest উলিয়াব লাগে 8% আৰু 3 years into হ'ব 8 3 24% কাৰণে 100 তলত আহিব into 5,000 double zero লগত double zero cancel হ'ব 24 আৰু 50 into হ'ব 24 into 50 equal to 5 4 গুণ 20 5 2 গুণ 10 আৰু 2 12 আৰু এটা 0 1200 এর কারেক্ট आंसर হ'ব